এয়া মাছ মানে ইয়াত মানে প্ৰথম কেৰাহীত পৰিছে 2 নম্বৰ 2 পিচ পুৰা হেৰি হে আদি গৈছে ভয় লাগে তো সাৱধানৰ মৰণ নাই তাকে দি আছে লাহে লাহে এয়া নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে কাজি নেমু ভ্লগছ এণ্ড এণ্টাৰটেইনমেণ্ট। Ladies and gentlemen, I am back. আৰু আজিৰ ভিডিঅ'টো মানে ধেমাজিৰ পৰা আৰম্ভ কৰিছোঁ আৰু বৰ্তমান আছোঁ মই ধেমাজিত আৰু ধেমাজিলৈ কিয় আহিছিলোঁ কি কাৰণে আহিছিলোঁ সেইখিনি মানে আপোনালোকক এতিয়ালৈকে যদি চোৱা নাই আপোনালোকে গৈ পিনি লিংকটো ডেছক্ৰিপশ্যনত আছে, ভিডিঅ'টো চাব পাৰিব কেলৈ আহিছিলোঁ। আৰু মানে বিশেষকৈ মানে দাদাজনৰ বিয়া আছিলে, চ' সেইটো কাৰণে আহিছিলোঁ আৰু দাদাজনৰ বিয়াৰ যিখিনি পৰিৱেশ সেইখিনি বাৰু নেদেখালোঁ, চ' একো নাই। এতিয়া আছোঁ বৰ্তমান আমি মানে হাজংদাৰ ঘৰত আৰু ভাবিলোঁ কি হাজংদাৰ মানে ৰুমত আছোঁ, মানে একচুৱেলি ঘৰত নহয় ৰুমত আছোঁ আৰু হাজংদাই মাতিলে মানে আমাক ইনভাইট কৰিলে, গতিকে আমি তালৈ আহিলোঁ আৰু এতিয়া আছোঁ হাজংদাৰ ঘৰত মানে ৰুমত আছোঁ। আৰু হাজংদাৰ যিটো ৰুম এই ৰুমটো মানে অকণমান দেখাই দিব খুজিছোঁ আপোনালোকক। চাওক এইটো হৈছে ৰুমটো আৰু মানে তেখেত এজন শিক্ষক। মোৰ যদি ভিডিঅ'টো চোৱা নাই আগৰ ভিডিঅ'টো তেতিয়া চালে গম পাব যে তেখেতে শিক্ষক কৰে, তো কৈছিলোঁ আগৰ ভিডিঅ'টোত আৰু এতিয়াও মানে কৈছোঁ কি তেখেতে ৰুমত আছে মানে, আৰু এইটো হৈছে তেখেতৰ ৰুমটো। আৰু ব'লক আজি তেখেতৰ ওচৰলৈ যাওঁ, তেখেতে কিনো কৰি আছে সেইখিনি দেখাওঁ ব'লক। চ' মানে এতিয়া ধুনীয়াকৈ ভিতৰলৈ সোমাই আহিলোঁ আৰু ভিতৰৰ পৰিৱেশটো অকণমান দেখাই দিছোঁ। মানে ৰুমৰ পৰিৱেশ গম পায় আপোনালোকে, মানে মতা মানুহ থকা, বিশেষকৈ মতা মানুহ থকা ৰুম, মানে পুৰুষৰ ৰুমবিলাক এনেকুৱাই দেখাই দিছোঁ। আৰু এইফালে আমাৰ গুণেও ভাই মানে অলপ শুই আছে। গুণেও ভাই কেনেকুৱা খবৰ? মজা কিন্তু টোপনি পোৱা হৈ গৈছে মানে কালি মানে কি কয় বিয়া খাই মানে একদম পূৰা টোপনি ধৰি আছে নেকি তোমাৰ? বিয়া খাই মানে পুৰা ফুল টোপনি আৰু ফুল টোপনি ন? ফুল টোপনি কি ক'বা নেকি? মানে কি তাত মানে তাৰ ঘৰত আছিলোঁ, সিহঁতৰ ঘৰলৈ তাৰমানে ক'ব গ'লে মই 3-4 বজাত আহিছোঁ। তাৰপৰা আহি কিনে 7টা বজাত উঠি পিনি তাত তাৰমানে ভাত পানী খাই পিনি আকৌ হাজংদাৰ ৰুমত আহিছোঁ, লাষ্ট জীয়াইছোঁ আহি পিনি আৰু। বাকী কেনেকুৱা খবৰ তোমাৰ? ভাল ন? খবৰ ভালেই। মজা একদম। চোলা তোলা লৈ ল'লা, পাৰ্টিটো নিদিয়া নেকি? নতুন চোলা লৈ আছে ৰাইজ, চাওক নতুন চোলা কি চাব ল'ৰা, একদম পূৰা হেভি। আৰু এইফালে আমাৰ হাজংদাই মানে পূৰা কি কৰি আছে হাজংদা? কৈ দিয়ক আৰু ৰাইজক কি কৰি আছে কৈ দিয়ক। পূৰা মানে কামত ব্যস্ত। কাম কৰি আছোঁ। অঁ পৰীক্ষা জাষ্ট শেষ হৈছে যে, অঁ তাকে বোলো বহি কিনে স্কুলত চোৱাতকৈ মানে সময় এনেই ৰুমত এনে এক্সট্ৰাকৈ থাকে যে, অঁ সেই ৰুমত এক্সট্ৰা টাইমখিনি চাম বুলি বহিখিনি লৈ আহিছোঁ, তাকে চাই আছোঁ অলপ। অঁ অঁ আলহী আহিছে, আলহীখিনিক মানে অলপ জিৰাবলৈ দিছোঁ আৰু অঁ পাছত মানে অলপ সিহঁতৰ জিৰোৱা হোৱাৰ পিছত অলপ খোজকাঢ়িব যাম, অঁ তাৰপিছতে ৰন্ধা বঢ়া কৰি খাম আৰু। গতিকে আলহী জিৰাই থকা সময়খিনি মই অলপ কাম কৰি ল'ম বুলি, যিহেতু সময় মূল্যৱান। তাকে আপোনালোকে চাই থাকক। হাজংদাই যিহেতু লৈ যাম বুলি কৈছে, পৰিৱেশটো দেখাম বুলি কৈছে, তো আপোনালোককো দেখুৱাম। আৰু হাজংদাৰ মানে ভিতৰৰ কিটচেন ৰুমটো মই অকণমান দেখাই দিছোঁ আৰু ভিতৰ এইটোৱে হৈছে মানে কিটচেন। ইয়াতে চব মানে গোটেইখিনি অল এভৰিথিং আছে, চ' দেখুৱাই থাকিম। আৰু যদি কোনোবা চেনেলটোত নতুনকৈ আহিছে, কোনোবা যদি নতুনকৈ ভিজিট কৰিছে চেনেলটো, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো বজাই দিব, যাতে যিবিলাক মোৰ নতুন ভিডিঅ' থাকে সকলোবিলাক তেতিয়া পাই থাকিব। তো চাই থাকক আগলৈ। ৰ'ব মানে বাহিৰলৈ যাম, কিন্তু বাহিৰলৈ ফুৰিবলৈ যোৱাৰ আগত মানে আমাক গুলনেমু ভাই ক'লে মানে অকণমান চাহ বনাওঁ, মানে চাহ খাব মন গ'ল। আৰু বোলে গুলনেমু ভাই ধুনীয়াকৈ চাহ বনাই আছে, চ' বোলে গুলনেমু ভাই চাহ হ'ল নেকি? চাহ হৈ গ'ল। চাহ তুমি চাহত চাহ বেছিকৈ দিলা নেকি চেনি? চেনি দিব লৈছোঁ আৰু বেছি নিদিবা। তুমি ইনো ছোৱালীক বেছিকৈ দি থাকা চেনি, বেছিকৈ নিদিবা। চামুচ নাই, হেতাই মানে মাৰি আছোঁ এবাৰ। বেছি নিদিবা দেই চেনি, চুগাৰ হ'ব। আৰু এইফালে হাজংদা কি কৰি আছে মানে? এয়া আলহী আজি মানিমুনি খুৱাম বুলি ভাবি মানিমুনি ঠিক কৰি আছোঁ। মানিমুনি ঠিক কৰি আছে ন? মানে কালিৰ পৰা বিয়া খাই মানে পেট চেট একদম বেয়া হৈ গৈছে ন, চ' মানে এইফালে ভাবিছে কি মানিমুনি লৈ আহিলোঁ। সেইকাৰণে মানিমুনি খুৱাম বুলি কৈছে, চ' দেখাই থাকিব আপোনালোকক। আৰু মানে এইফালে গুলনেমু ভাই মানে এইফালে মোৰ বোলে চাহ লৈ আহিলে মানে, চ' চাহটো মানে ইয়াত দিলে দেখিছে আৰু চাহটো চাওক। আৰু চাহটো মানে এতিয়া খাই চাওক কেনেকুৱা লাগে। মানে মই কৈছিলোঁ তিতা মানে বেছিকৈ চেনি দিবলৈ মই কোৱা নাছিলোঁ, কাৰণ চেনি খালে মানে চুগাৰ হয়, আৰু যিহেতু মানুহটো ইনো চেনি মানুহ যিহেতু, আৰু সেইকাৰণে কৈছোঁ চেনিটো কমকৈ দিবা অকণমান, যাতে চুগাৰ মানে নহয়। চ' মানে খাই চাওক কেনেকুৱা লাগে, চাওক ধুনীয়াকৈ। মই কৈছোঁ নহয় জিন্দগীত মানে এনেকুৱা চাহ খোৱা নাই, গুলনেমু এনেকুৱা চাহ বনাইছে আজি, মানে তিতাও নহয়, বৰ এটা মিঠা বুলিও ক'ব নোৱাৰোঁ। মানে কেনেকুৱা মানে কেনেকুৱা কি মাল বনাইছা মানে এইটো তুমি? ব্ৰেণ্ডেড মাল মানে পূৰা হেভি মাল বনাইছে বুলি কৈছে, একদম নতুন মানে
নতুন কি বুলি কয় কুকমেন বুলি ক'ব লাগিব তাকে চুলাই আছা মানে ভৰিয়ে আছা মানে চুলিয়ে আছা মানে হেভি আৰু একদম পুৰা মানে ক'বলৈ বাকী নাই আৰু উপায় নাই চাহটো দিছে যেতিয়া খাবই লাগিব ভালকৈ বনালো বেয়াকৈ বনালো তাকে খাওঁ আৰু দেই বনাই দিছোহে যেনিবা একদম মাইকী নিচিনাকে অলপ বেছি হ'ল নেকি বাৰু বনাই দিছোহে যেনিবা তোমাক অলপ বেছি হ'ল নেকি বাৰু ৰাইজখিনি কমেণ্ট এটা কৰি দিবচোন এখেতৰ কথাটো অলপ বেছি হ'ল নেকি বাৰু মোৰ বেছি নাই হোৱা কমো নাই হোৱা নাই ৰাইজ হয় নাই ৰাইজ হ'ব দিয়ক চাহটো খাই মেলি পিছত লগ পাই আছোঁ আকৌ আৰু এনেদৰে চাহ তাহ খাই মানে অলপ ওলাই আহিলোঁ মানে এইফালে হাজং দা আছে হাজং দা এইফালে গুলনেও ভাই আছে চ' আমি তিনিটা মানে এতিয়া গৈ আছোঁ মানে বজাৰলৈ আৰু বজাৰত মানে বজাৰ পৰিৱেশটো আৰু অলপ দেখাবলৈ চেষ্টা কৰিম তো ধুনীয়াকৈ আপোনালোকে চাব আৰু মানে ভিডিঅ' কোৱালিটিটো কেনেকুৱা হয় মানে এতিয়ালৈকে গম পোৱা নাই কাৰণ আন্ধাৰ হৈ আহিছে যথেষ্ট এতিয়া চাওক এইফালে যথেষ্ট আন্ধাৰ হৈ আহিছে আৰু সেইটো কাৰণে মানে অলপ বেয়া হ'বও পাৰে এডিট কৰাৰ পিছতে গম পাম আৰু ধুনীয়াকৈ তো চাই থাকক আৰু ভিডিঅ'টোৰ কাৰণে লাইক এটা কৰি দিব ধুনীয়াকৈ তো ধুনীয়াকৈ এনেকৈ আহি আছোঁ আৰু সেইফালে চাওক খুব বেছি আৰু এইটো মানে হাজং দা কোৱা মতে এইটো 515 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু এই ঘাইপথটোৰে এতিয়া আমি আহি আছোঁ বৰ্তমান আৰু চাওকচোন মানে ৰাস্তাটোৰ মানে চাৰিফালে নহয় দুইফালে মানে গছ গছনি আছে আৰু গছ গছনি থকাৰ কাৰণে মানে খুব মানে ভাল গৰমৰ দিনত মানে খোজ চোজ কাঢ়িবলৈ খুব বেছি ভাল বুলি কৈছে আৰু এইফালে গুলনেমু ভাইও আহি আছে ধুনীয়াকৈ ত' এতিয়া গৈ আছোঁ বজাৰলৈ ফাইনেলি মানে এতিয়া বজাৰ আহি পাই গ'লোহি আৰু বজাৰখন অকণমান দেখা পৰিৱেশটো চাওক ধুনীয়াকৈ মানে এইবিলাক মাছৰ কেজি কেনেকৈ এইবোৰ কেনেকৈ বৰালি মাছ অঁ কেজি 200 টকা আৰু এইবিলাক 200 টকা চব 200 টকা এনেই সুধিছোঁ দেই সৰু মাছ কেনেকৈ দিছে এইবোৰ 400 60 টকা পূৰা অঁ 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 মানে দেখিলে মাছ চাছ মানে ধুনীয়াকৈ লৈ ল'লে আৰু এইফালে মানে হাজং দাই মানে চব্জি ল'বলৈ আহিছে ধুনীয়াকৈ দেখাইছোঁ কি লৈছে মানে আপুনি বৰালি মাছ ল'লো এতিয়া ঔটেঙা লগত মানে বৰালি মাছৰ লগত ঔটেঙা মিলিব মানে পুৰা আইডিয়া আছে মানে পুৰা আহিছে তাকে মানে এতিয়া পুৰা এইবিলাক চব্জি দেখিছে কেনেকৈ দামবোৰ এইবোৰ 1 কেজি দুইটা 10 টকা বুলি ভাবিছিলোঁ 1 পিছত 10 টকা নেকি এই বিলাহী কেনেকৈ বিলাহী 20 টকা আমাৰ ফালে বহুত দাম শিৱসাগৰ ফালে 40 টকা অঁ বহুত দাম আমি শিৱসাগৰ হয় এই হাজং দা ফালে আহিছিলোঁ ইউটিউবত এতিয়া মানে পাচলি ল'লোঁ আৰু দেখিলে ধুনীয়াকৈ মানে বজাৰ হৈ গ'ল আৰু তাৰপিছত মানে ভাবিলোঁ কি অকণমান ষ্টেচনৰ ফালে যাওঁ মানে ধুনীয়াকৈ মানে আহিলোঁ আৰু এইটো দেখিছে মানে অলপ দেখুৱাই দিছোঁ আন্ধাৰত মানে একো ভালকৈ জিলিকা নাই চাগে তো মানে অলপ ঘূৰোঁ বোলো আৰু মানে বিশেষকৈ নিশা ষ্টেচনত মানে ঘূৰা মজাটো অলপ বেলেগ আৰু তো সেইটো কাৰণে ভাবিলোঁ ওচৰতে যেতিয়া ষ্টেচনটো অকণমান গৈ আহোঁ আৰু এইটোৱে হৈছে ধেমাজি ষ্টেচন চ' ধুনীয়াকৈ মানে এতিয়া অলপ ফুৰি লওঁ মানে এতিয়া আহি মানে ৰুম পালোহি আৰু ৰুমত মানে এতিয়া বৰ্তমান এইফালে দেখিছে আৰু ভাজি কি বনাইছে হাজং দা আলু ভাজি আৰু হেৰি মানিমুনি মানিমুনিৰ লগত আলু ভাজি ফাৰ্ষ্ট টাইম খাম আৰু এইফালে গুলনেও ভাই আছে চ' মানে তুমি কাম কৰিলা নাই মানে কাম কৰি যায় তুমি কি কৰিলা তুমি কি কৰিলা তুমি সেইটো কোৱা ৰচুন চচুন তুমি কাটিলা চ' মানে গুলনেও কৈছে ৰচুন চচুন মানে কি কৰিলে
ৰচোন এই গুচালে বাৰু গুচালে গুচালে অঁ হেৰি কৈ থাকি তাৰমানে কৈছে কি অতিথি একচুৱেলি দেৱ ভৱ হয় দেৱ ভৱ হয় নহয় অতিথি দেৱ ভৱ মানে অতিথি কৈ দিয়ক ভাব আমি ভাবি লৈছো দেৱতা বুলি ভাবি লৈছো কিন্তু দেৱতাই আমাক কাম কৰাব লাগিব ন কাম নকৰিলে সকলোৱে জানেই কাম নকৰিলে খাবলৈ নাপায় কাম কৰিব লাগিব খাব লাগিব নিজৰ মনে তো মানে এতিয়া মোক দিলে এইফালে ঔটেঙাটো আৰু এতিয়া মই ঔটেঙা কাটি আছো কিন্তু জীৱনত ঔটেঙা প্ৰথম কাটিম কেনেকুৱা হয় নাজানো অঁ এইফালে আছে বৰালি মাছ মানে আমাৰ পিচিং আছে ধুনীয়াকৈ তাৰমানে এইফালে বৰালি মাছ আৰু এইফালে আছে ঔটেঙা তাৰমানে ধুনীয়াকৈ দুইটা আজি ভালেই হ'ব দেখুৱাম আপোনালোককো মানে মোৰ এইফালে ঔটেঙা কাটি হৈ গ'ল এয়া চাওক ঔটেঙা আৰু এইফালে মানে মছলি বৰালিকা মছলি আৰু এইফালে ৰান্ধনি মানে একদম পূৰা বনোৱাত ব্যস্ত এতিয়া ৰান্ধনিয়ে কেনেকৈ বনাব আৰু মুঠতে আমি মুঠতে খাবলৈ পালে হ'ল এতিয়া ৰান্ধনিয়ে কৈছোঁ কেনেকৈ বনাব ইউটিউব চাইছো অঁ ইউটিউব চাই বনাম আৰু ৰুমত থাকিলে নিজে বনাব শিকিবই লাগিব নহয় মুঠতে সিজিলেই হ'ল অঁ দেই অঁ সেইটো হয় পেটত সোমালে হ'ল আৰু মুঠতে আৰু যদি তথাপি আজি আলহী যিহেতু আহিছে ন অঁ সিজাৰ উপৰিও মানে ইউটিউব চাই অলপ বনাবলৈ চেষ্টা কৰিছোঁ বৰালি মাছ আৰু ঔটেঙা তো ধুনীয়াকৈ মানে এতিয়া আমাক বনাই খাম বুলি কৈছে আৰু তাকে আমিনো কিয় খাবলৈ পালেই হ'ল মানে কথাটো সেইটো মানে তো এতিয়া ধুনীয়াকৈ বনাই লওক এয়া মাছ মানে ইয়াত মানে প্ৰথম কেৰাহীত পৰিছে আৰু 2 নম্বৰ 2 পিচ হে সাৱধানৰ মৰণ নাই তাকে দি আছে লাহে লাহে এয়া তাৰমানে আপোনালোকে চাই থাকক অলপ খাই থাকক আমি খাওক ৰাইজ এনে লোভ চুপ লাগিছে নি বাৰু কমেণ্ট কৰি দিব বনাই লওঁ বৰালি মাছ নহয় জানো বৰালি মানে অলপ আমি সোৱাদযুক্ত হ'বই লাগিব আৰু যিহেতু আপুনি বনাইছে ন হয় নহয় নতুন হ'ব পাৰে সোৱাদযুক্ত হ'বই লাগিব গ্যাৰাণ্টি 99% কিবা এটা হৈ যায় আৰু ন সেইটো কিবা এটা খেলি মেলি হৈ যায় ন কেতিয়াবা হৈ যায় সেইটো এনেকুৱা হৈ যায় আৰু মানে আৰু ইমান নোৱাৰে নহয় মিলাইছে আৰু গুড মৰ্ণিং সকলোকে মানে কালি ভিডিঅ'টো নবনালোঁ মানে কেলৈ ৰাতি বহুত ভিডিঅ'টো কোৱালিটি বেয়া হ'ল সেইটো কাৰণে নবনালোঁ ভাত চাত খাই মানে শুই গ'লোঁ কালি আৰু ৰাতিপুৱা মানে এতিয়া উঠিলোঁ ধুনীয়াকৈ আৰু উঠি মেলি এইফালে বিচনা দেখিছে আৰু বিচনা জাপি মেলি আৰু এতিয়া মানে উঠিলোঁ পূৰা আৰু এইফালে হাজং দা আছে মানে চাওক হাজং দা গুড মৰ্ণিং কি কৰি আছে ভাত বনাই নেকি অঁ এয়া চাওক মানে ভাত চাত বনাই আছে আৰু আজি মানে যাব নেকি স্কুল যাব লাগিব ন অঁ একদম পূৰা মানে এইফালে ভাত চাত বনাই আছে ত' আৰু এইফালে গোলনেমু মানে গা চা ধুবলৈ গ'ল ধুনীয়াকৈ তাৰপিছত এতিয়া ময়ো উঠিলোঁ চাহ তাহ দিবনে নিদিয়ে ডাইৰেক্ট ভাত নেকি মানে চাহৰ চিষ্টেম নাই সেইটো হয় বাৰু ডাইৰেক্ট ভাত নেকি তাকে মানে ডাইৰেক্ট মানে ভাত দিম বুলি কৈছে ত' আপোনালোকে চাই থাকক আৰু ভাত চাত খাই মেলি লাহেকৈ ওলাই যাম আৰু ক'ত যাম কি কৰিম সকলোখিনি দেখুৱাই থাকিম ত' ভিডিঅ'টো চাই থাকক আৰু ভিডিঅ'টোৰ কাৰণে লাইক এটা কৰি দিব কমেণ্ট এটা কৰি দিব যিসকলে চাই আছে আৰু সেইখিনিয়ে আৰু এতিয়া মানে ফাইনেলি মানে এতিয়া ভাত খাবলৈ লৈছোঁ এইফালে চাওক মানে ভাত বাঢ়ি হৈ গ'ল চব আৰু মানে কালি চব্জিখিনি আছে আৰু মানে কালি ৰাতি নকৰিলোঁ ন ভিডিঅ'টো মানে কালি যিখিনি চব্জি সেইখিনি আছে এইফালে ঔটেঙা আছে লগত বৰালি মাছ আৰু কিবা আছে নেকি হটকেছত অঁ কালি ভাজি আছে অকণমান আৰু এইফালে একদম মালিকে খাব লৈছে এতিয়া এনেকৈ খাই মেলি এতিয়া মানে যাবগৈ আৰু স্কুল যাবগৈ আৰু আমিও ওলাম ইয়াৰ পৰা চ' এইফালে খাব লৈছে খোৱা দেই ভাইটি খোৱা ভালকৈ খোৱা চ' এতিয়া ভাতটো খাই লওঁ আৰু ধুনীয়াকৈ তাৰপিছত আকৌ লগ পাম তো মানে কথাটো হ'ল এনেকুৱা মানে আমিতো ইয়াৰ পৰা যামগৈ যিহেতু আৰু এইফালে বিদায় দিব লাগিব এখেতক বিদায় দিব লাগিব মানে বাইকতে যাম বাৰু এডোখৰ কিন্তু মানে আমি এতিয়া ইয়াৰ পৰা ওলাই দিম আৰু বহুত বেছি ভাল লাগিলে কালি আহি লগ পাই পিছত আকৌ লগ পাম নিশ্চয় লগ পাম আৰু কালি যেতিয়া আপুনি বনাইছিলে মানে যিটো আপুনি বৰালি মাছ আৰু
ঔটেঙা দি বনাইছিলে মানে কালি মানে গম পোৱা নাই মই একচুৱেলি সঁচা কথা ক'বলৈ গ'লে কিন্তু মানে আজিহে গম পাইছোঁ মানে ইমান ধুনীয়া মিঠা চৰি টেঙা হৈছে মানে কি বুলি ক'ম ধুনীয়া লাগিছে সঁচাকৈ আৰু ঔটেঙা মানে টেঙা আৰু ঔটেঙা মানে তুমি কাজি নেমুৰ টেঙা নাজানা নেকি টেঙা তাকে একো নাই বাৰু টেঙা হ'বই লাগিব টেঙা হ'ব লাগিব আৰু যিহেতু আপুনি বনাইছে নহয় জানো মানে ভাল লাগিছে মানে আপুনি ইউটিউব চাই বনাইছে নেকি ইউটিউব চাই বনাব মানে আপুনি মানে ইউটিউব চাই বনাই মানে চব আজি যিকোনো কাম এইটো হয় মানে আৰু ইউটিউবত মানে সঁচা কথা ক'লে ইউটিউব প্লেটফৰ্ম এনেকুৱা এখন প্লেটফৰ্ম য'ত মানে যিকোনো মানে যি বিচাৰে যি চাৰ্চ কৰে চবেই পায় গতিকে ভাল লাগিলে কালি আপোনাক লগ পাই আৰু যদি কিবা আমাক বেয়া পাইছে আৰু বেয়া চেয়া নাপাব আৰু মানে কালি ৰাতিটো ইয়াতে কটালোঁ তেতিয়াহ'লে আমিও ওলাই দিওঁ ইয়াৰ পৰা পিছত আকৌ লগ পাম যাব আমাৰ শিৱসাগৰলৈ নিশ্চয় যাম ঠিক আছে